17 বছৰ নহয় 20টা বছৰ মই বিধায়ক আছিলোঁ ওদালগুৰি সমষ্টিত 20টা বছৰৰ কোৰামূৰ ৰাইজক সোধক না মই কি কৰিছোঁ ইয়াত ৰাস্তা ঘাট কেনেকুৱা আছিল দলং কেনেকুৱা আছিল কি আছিল ইয়াত রেমিস তির্কি ইনুস এক্কা সালিম অহা 9 তাৰিখে হ'বলগীয়া যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে মই গাঁওবিলাকত ঘূৰি আছোঁ আৰু আজি কোৰামূৰ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে আহিছিলোঁ আৰু মই নিজেই আজি যেনেকুৱা ধৰণৰ ইয়াত মানুহ গোট খাইছে মই নিজে আজি আচৰিত পাইছোঁ এইবাৰৰ লগত মই 7 বাৰ ইলেকশ্যন খেলিম কোনো নিৰ্বাচনী প্ৰচাৰ সভাত এনেকুৱা ধৰণৰ জনসমাগম মই পোৱা নাছিলোঁ গতিকে নিশ্চিতভাৱে মইতো ভাবিছোঁ বহুত বিপুল ভোটত মই জয়ী হ'ম কাৰণ আমাক ভাল নাপালে আমাক ভোট নিদিলে এনেকুৱা ধৰণৰ মানুহ ইয়াত জমা নহ'লহেঁতেন আৰু এইটোৱেই নহয় বিভিন্ন দল সংগঠনৰ পৰা আমাৰ BPF দলত যোগদান কৰিছে সেইটো এক উল্লেখনীয় বিষয় কিহৰ ভিত্তিত নতুন কেণ্ডিডেট দিব তেওঁৰ ওপৰত কি বিশ্বাস আছে ৰাইজৰ কাৰণ তেওঁ ৰাজনৈতিকভাৱে তেওঁৰ কোনো অভিজ্ঞতা নাই তেওঁ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল ঠিকে আছে সেইটো কিন্তু ৰাজনৈতিকভাৱে তেওঁ নতুন হয় তেওঁ কোনো অভিজ্ঞতা নাই তেওঁক ৰাইজে চিনি নাপায় তেওঁক ৰাইজে চিনি পাবৰ কাৰণে অলপ সময় লাগিব অলপ ধৈৰ্য ধৰক না তেওঁ কিয় ইমান ভয় খাই আছে গতিকে মোৰ এটা দীঘলীয়া অভিজ্ঞতা আছে আৰু কোৰামূৰ বাগানৰ ৰাইজৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আছে আজি তেওঁলোকৰ বিপদ আপদ হ'লে মই তেওঁলোকৰ লগত সদায় থিয় দিছোঁ সহায় কৰিছোঁ মানুহবিলাকক আৰু সেই সূত্ৰে ৰাইজে মোক বহুত ভাল পায় বিশেষকৈ কোৰামূৰ বাগান মইতো একদম নিজৰ একদম আপোন জেগা মোৰ কোৰামূৰটো ইমান সুন্দৰ ঠাই মানুহবিলাক বহুত ভাল বহুত সহায় কৰে আৰু সেইকাৰণে মই নিজেও আহোঁ ইয়াত মাজে মাজে আহি থাকোঁ মানুহবিলাক বিপদ আপদ হ'লে মই সহায় কৰি থাকোঁ ইয়াত সেইকাৰণে আজি মোক ভাল পাই মোক ভোট দিবৰ কাৰণে একদম ওলাই আহিছে তেওঁ প্ৰমাণ দিয়ক আমি ক'ত কাক ভয় খুৱাইছোঁ আমিতো কাকো ভয় খোৱা নাই তেনেকৈ এনেই প্ৰমাণ নোহোৱাকৈ এনে মিডিয়াত ক'লেতো নহ'ব না তেওঁ প্ৰমাণ দিয়ক না মই চেলেঞ্জ কৰিম তেওঁ একো প্ৰমাণ দিব নোৱাৰে না সেইটোৱেতো প্ৰমাণ না তেওঁ আহি নিজে ঘূৰক না ক'ত পানী স্কিম দিছোঁ মই ক'ত ৰাস্তা বনাইছোঁ ক'ত দলং বনাইছোঁ তেওঁ নিজে চাওক ৰাইজে ভাল পায় কাৰণেতো এনেকুৱা ওলাই আহিছে তেওঁলোকে এতিয়া ভয় খাইছে তেওঁলোকেতো 5টা বছৰ একো কৰিব নোৱাৰিলে উন্নয়নৰ কথা তেওঁলোকে ক'বই নোৱাৰে ৰাইজক মেল মিটিঙত খালি বেলেগক গালি দিয়ে বেলেগক সমালোচনা কৰে ৰাইজে আজিকালি বহুত শিক্ষিত হ'ল সেইকাৰণে এনে কাৰোবাক গালি দিয়া সমালোচনা কৰাটো ৰাইজে ভাল নাপায় তেওঁলোকে কি কৰিব বিচাৰিছে সেইটো কওক ৰাইজৰ আগত যোৱা 5টা বছৰে তেওঁলোকে কি কৰিছিল এই কথাবিলাক ৰাইজক কওক না তেওঁলোকে ৰাইজে বিশ্বাস কৰিব না সেইখিনি তেওঁলোকে এটা কথা ক'ব নোৱাৰে সেইকাৰণে তেওঁলোকে আবুল তাবুল বকি আছে সেইটোতো মই কি উত্তৰ দিব লাগে ৰাইজে দিব না 17 বছৰ নহয় 20টা বছৰ মই বিধায়ক আছিলোঁ ওদালগুৰি সমষ্টিত 20টা বছৰৰ কোৰামূৰ ৰাইজক সোধক না মই কি কৰিছোঁ ইয়াত ৰাস্তা ঘাট কেনেকুৱা আছিল দলং কেনেকুৱা আছিল কি আছিল ইয়াত গতিকে ইয়াৰ উত্তৰটো ৰাইজে দিব মই দিব নালাগে ৰাইজক সোধক দীপেন বৰুৱাই